হেল্ল' এভৰিৱান। আজি মই আপোনালোকৰ বাবে খুব ধুনীয়া মাছৰ এটা ৰেচিপি লৈ আহিছোঁ। ইয়াৰ বাবে প্ৰথমে আমাক প্ৰয়োজন হ'ব অলপ মাছৰ আৰু লাগিব নহৰু কেইফুটামান, আদা এটুকুৰা আৰু সৰু জলকীয়া কেইটামান, মান ধনিয়া অলপমান, মচন্দৰী পাত অলপমান, ধনিয়া অলপমান আৰু লগতে লাগিব নৰসিংহ পাত অলপমান আৰু পদিনা এমুঠিমান। মই এই সকলোখিনি মিক্সিত ভালদৰে পিচি ল'ম। আদা টুকুৰা অলপ সৰু সৰুকৈ কাটি দিছোঁ। মই গোটেইখিনি মিক্সাৰত ভৰাই লৈছোঁ আৰু ইয়াত সোৱাদ অনুসাৰে নিমখ যোগ কৰিছোঁ আৰু লগতে অলপ পানী দি দিম। মই গোটেই কেঁচা মছলাখিনিৰ এটা পেষ্ট বনাই লৈছোঁ। পেষ্টটো মই খুব মিহি কৰা নাই। এতিয়া পেষ্টখিনিৰ অলপমান কলপাতখনত দি ল'ম। এনেদৰে ভালদৰে বহলাই দিব। আৰু এতিয়া ইয়াত মাছকেইডোখৰ দি দিব। এতিয়া ইয়াত বাকী ৰৈ যোৱা পেষ্টখিনি দি দিব। এতিয়া কলপাতখনেৰে মাছখিনি ভালদৰে মেৰিয়াই দিব। এইখিনি ভালদৰে মেৰিয়াই লোৱাৰ পিছত এনেদৰে বান্ধি দিব। এনেদৰে এটা টোপোলা কৰিব আৰু এইটো টিফিন বাতিটোৰ ভিতৰত সুমুৱাই দিব। আৰু ঢাকনখন মাৰি দিব। মাছখিনি ভালদৰে টোপোলা কৰি লোৱাৰ পিছত কুকাৰত প্ৰয়োজন অনুসাৰে পানী দিব। কিন্তু চাব যাতে টিফিনটো ডুব নাযায়। এতিয়া টিফিনটো কুকাৰত ভৰাই দিব। চাব যাতে টিফিনটো আধাহে ডুব যায় আৰু আধা ওলাই থাকে।
এতিয়া কুকাৰটো বন্ধ কৰি 4টা চিটি মাৰিবলৈ দিব। কুকাৰটোৱে 4টা চিটি মাৰিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু এতিয়া এইটো এনেদৰে ঠাণ্ডা হ'বলৈ দিম। কুকাৰটো এতিয়া নিজে নিজে খোল খোৱাৰ পাছতহে মই টিফিনটো উলিয়াম। কুকাৰটো এতিয়া খোল খাই গৈছে। এতিয়া মই ইয়াৰ পৰা টিফিনটো উলিয়াই ল'ম। টিফিনটো উলিয়াওঁতে সাৱধান হ'ব, কিয়নো এতিয়াও ইয়াৰ পানীখিনি গৰম হৈ আছে। মই কুকাৰৰ পৰা খুব সাৱধানেৰে টিফিন বাতিটো উলিয়াই লৈছোঁ। এতিয়া মই ভাপত দিয়া মাছখিনি পৰিৱেশন কৰিম। মাছখিনি এতিয়া খুব ধুনীয়াকৈ সিজি ৰেডি হৈ গৈছে। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। থেংকছ ফৰ ৱাটছিং।